এইটো নিচানগ্ৰামৰ তিনিআলি। আপোনালোকে যদি ডামৰাৰ পৰা হয় তেনেহ'লে ইয়াতে তিনিআলি পাব। আৰু তিনিআলিৰ পৰা ইয়াতে ৱেলকাম বুলি লিখা আছে, ৱেলকাম নিচানগ্ৰাম বুলি লিখা আছে। এইটো পোনে পোনে ডামৰা দি আহিলে আপোনালোকে এইফালেদি যাব লাগিব। নমস্কাৰ বন্ধুসকল, মই আজি আহিছোঁ অসমৰে এখন গাঁৱত, ধুনীয়া গাঁও নিচানগ্ৰামলৈ। আৰু নিচানগ্ৰামত ইমান ধুনীয়া চাফ চিকুণকৈ ৰাখিছে, এইটো মানে চাই থাকিব মন যায়। আৰু বহুত পৰ্যটক আহে। তো আপোনালোকেও পাৰে যদি এবাৰ আহক আৰু চাই যাওক গাঁওখন কেনেকুৱা। ইয়াতে এই গাঁওখনত খ্ৰীষ্টান ধৰ্মাৱলম্বীসকলে বাস কৰে। তো মই আজি এটা গীৰ্জা অথবা চাৰ্চটো দেখাই আছোঁ, তো চাই থাকক। ফুল গছটো কি ধুনীয়াকৈ গোল গোলকৈ কাটছে, দেখা কি গোল গোলকৈ কাটছে, চাওকচোন কি ধুনীয়া। তো ফ্ৰেণ্ডছ, এইটো হ'ল গীৰ্জা, এইটো ব্ৰিটিছ আমলৰ গীৰ্জা। আৰু এইখন নতুনকৈ বনাই আছে, এইটো মই দেখাই আছোঁ, এইটো নতুনকৈ বনাই আছে। আৰু এই নিচানগ্ৰামত মই এটা বন্ধুক লগ পালোঁ, তো তেখেতৰ লগত অলপ কথা পাতিম। নমস্কাৰ, মোৰো এটা ইউটিউব চেনেল আছে। মোৰ চেনেলটোৰ নাম হৈছে জ্যোতিপ্ৰিয়ম। আপোনালোকে যদি মোৰ ভিডিঅ'বিলাক চাই ভাল পায় তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। মানে তেখেতৰো এটা ইউটিউব চেনেল আছে বোলে, আৰু আপোনালোকে যদি চাই মোৰ ডিছক্ৰিপশ্যনত তেওঁৰ লিংকটো পাব। মানে গোটেইখিনি চাফাকৈ ৰাখিছে আৰু।
এইটো 2 মহলীয়া চাংঘৰ আৰু এই চাংঘৰত অলপমান উঠি চাওঁ আৰু কেনেকুৱা লাগে উপভোগ কৰোঁ কেনেকুৱা লাগে চাংঘৰত উঠি খুব সাৱধানে খোজকাঢ়িব লাগিব কাৰণ এইটো বাঁহৰে সজাইছে যদি কেনেবাকৈ পিছলি পৰি যায় তেনেহ'লে দেৰি হ'ব আৰু এইটো নেক্সট ফ্ল'ৰ যোৱাৰ কাৰণে এনেকুৱা বাঁহৰে জখলা বনাই দিছে তো বন্ধু বান্ধৱীসকল কেনেকুৱা লাগিল নিচান গ্ৰামটো কমেণ্ট কৰি জনাব ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব এনেকুৱা নতুন নতুন ভিডিঅ' পাবলৈ আৰু বেল আইকনটো দবাই দিব তো ধন্যবাদ থাকিল ভিডিঅ'টো সম্পূৰ্ণ শেষলৈ চোৱাৰ কাৰণে আজিলৈ ইমানে নেক্সট ভিডিঅ'ত লগ পাম এতিয়ালৈকে বাই বাই